हेलो गाइस, वेलकम टू माय चैनल। आज ভিডিঅ'টো দেখুৱাৰ আগত আমাৰ গাঁৱৰ পৰিৱেশটো অকমান দেখাই দিব লাগিছে। এয়া চাওক, আজি বতৰটো খুবেই ধুনীয়া কৰিছে আৰু ভাবিছোঁ আজি কি কৰোঁ কি নকৰোঁ ভাবিছোঁ। স্ক্ৰীন পেইণ্টিঙে কাপোৰ এযোৰ কৰিব আছিল, সেইকাৰণে স্ক্ৰীন পেইণ্টিং কৰোঁ, ভিডিঅ' কৰা হ'ব আৰু আপোনালোকে দেখি পাব মই কি ডিজাইনৰ স্ক্ৰীন পেইণ্টিং কৰিছোঁ। এয়া আছে বেবী পিংক চাদৰ আৰু ব্লেক কালাৰ, বেবী পিংক আৰু ব্লেক কালাৰৰ কম্বিনেশ্যনটো বহুত ধুনীয়া হয় দেখিবলৈ। এয়া প্ৰথমতে মই অকণমান কালাৰ অকণ দি দিলোঁ ফ্ৰেমত। এয়া চাওক, মই ভালদৰে কৰিছোঁ দুবাৰ তিনিবাৰমান। তাৰপিছত এয়া মই ফুলটো ডিজাইনটো এয়া চাওক কি ধুনীয়া উঠিছে ফুল ডিজাইনটো, এয়া চাওক। আৰু চাদৰৰ ৰাউণ্ডটো ফুলটো মই পূৰা কমপ্লিট কৰি লৈ চাওক, ৰাউণ্ডটো পূৰাকৈ দি ল'লোঁ ধুনীয়াকৈ। এতিয়া আৰু মাজৰ ডিজাইনটো দিম। মাজৰ ডিজাইনটো হৈছে দুপা ফুলৰ মাজত দিম। এয়া চাওক, মই ফ্ৰেমটো থৈ দিছোঁ অলৰেডি। দুপা ফুলৰ মাজে মাজে দিম। আৰু এতিয়া মই প্ৰথমতে কালাৰ অলপ দি ল'লোঁ, কালাৰ অলপ দি এয়া ভালদৰে ঘঁহিছোঁ। তিনিবাৰ বা দুবাৰ ভালদৰে ঘঁহিব। আৰু যিমানে বাৰে বাৰে ঘঁহি সিমানে কালাৰটো বেছি খায়, সেইকাৰণে দুবাৰ বা তিনিবাৰতে ভালদৰে কমপ্লিট কৰিব চেষ্টা কৰিব। এয়া চাওক, মোৰ ফুলটো বহুত ধুনীয়াকৈ ডাঠকৈ উঠিছে আৰু মোৰ সৰু সৰু চাইডত ফুটকৈ এইটো কালাৰ লাগিছে। সেইকাৰণে স্ক্ৰীন পেইণ্টিং কৰিলে অকণমান ভালদৰে সাৱধান হৈ কৰিব আপোনালোকে, যাতে কালাৰবোৰ যাহে তাহে লাগি নাযায়। আকৌ যদি কেতিয়াবা যদি সৰহকৈ যদি ডাঠকৈ যদি কালাৰ লাগি যায়, তেতিয়া তাক গুচাবলৈ ইম্পচিবল আৰু কেতিয়া কালাৰটো কেতিয়াও গুচি নাযায়। সেইকাৰণে ভালদৰে পেইণ্টিং কৰিলে মানে অকণমান সাৱধান হৈ কৰিলে হ'ব। আৰু যদি আপোনালোকে মোৰ পৰা মেখেলা চাদৰ ল'ব বিচাৰে, পেইণ্টিং কৰা মেখেলা চাদৰ যদি ল'ব বিচাৰে তেতিয়া ল'ব পাৰিব। আৰু মই বস্তুবোৰ কোৰিয়াৰ কৰি পঠাওঁ, পষ্ট অফিচৰ যোগেদি দিওঁ। যদি আপোনালোকে লয় তেতিয়া ল'ব পাৰিব। আৰু মোৰ মোবাইল নাম্বাৰ মই দি দিম, হোৱাটছএপত আপোনালোকে মোক মেছেজ কৰিব পাৰিব বা কলো কৰিব পাৰিব। যদি আপোনালোকে লয় তেতিয়া মোক কণ্টেক্ট কৰিব। এক চাইড ডিজাইন পূৰা কমপ্লিট হৈ গ'ল। মই দুই চাইডে নাই দেখুওৱা। যদি দুই চাইডে ভিডিঅ' দেখুওৱা হয় তেতিয়া অলপ দীঘল হৈ যাব ভিডিঅ'টো, সেইকাৰণে এক চাইডে দিছোঁ। দুই চাইডে চেম প্ৰচেছ হয়, বুজি পাব। আৰু এতিয়া হৈছে এয়া চাওক, ফুলৰ ডিজাইন কিন্তু বহুত ধুনীয়া লাগিছে। মই আপোনালোকে নাজানো কেনেকুৱা লাগিছে। আৰু কালাৰটো কিন্তু বহুত ভাল লাগিছে, বেবী পিংক আৰু ব্লেক কালাৰ কম্বিনেশ্যন বনিছে। আৰু এইটো হৈছে মেখেলাৰ মই ডিজাইনটো মই নাই দেখুওৱা কৰি, কিন্তু বহুত চিম্পুল টাইপৰ দিছোঁ, পূৰা অনলি 3 পাৰি আছে পূৰা চিম্পুল, কিন্তু দেখিব বহুত ভাল লাগিছে।